মই যে ইমান ধুনীয়া ধুনীয়া ড্ৰেছ বনাব পাৰোঁ আজিহে বিশ্বাস হৈছে। 5 দিনত 6টা ড্ৰেছ। পীয়ুষ কাকতি কিন্তু মোৰ টেলেণ্ট দেখি আচৰিত হৈ যাব। তেওঁ মোক এসপ্তাহ সময়হে দিছিল আৰু মই 5 দিনতেই নিজৰ কাম কমপ্লিট কৰিলোঁ। এই ড্ৰেছকেইটা মই আজিয়ে বছক নেদেখাওঁ, কাইলৈ বা পৰহিলৈ দেখাম, কাৰণ মই একো ৰিস্ক ল'ব বিচৰা নাই। কেনেবাকৈ যদি মোৰ ড্ৰেছকেইটা বেয়া হৈ যায়, কোনোবাই যদি বেয়া কৰি দিয়ে, তেতিয়া মই কি কৰিম? সেইটো কাৰণে ড্ৰেছকেইটা ইয়াতেই থাকক, যেতিয়া সময় হ'ব তেতিয়াই মই বছৰৰ ওচৰলৈ লৈ যাম। বাহ বাহ নুপুৰ, তোক কিন্তু মানিব লাগিব, তই সঁচাকৈ বহুত বেছি টেলেণ্টেড হয়। শিখাই ঠিকেই কৈছিল, এসপ্তাহৰ ভিতৰতে মই ভালকৈ 5টা ড্ৰেছ বনাব পাৰিম। আৰু ফাইনেলি মই বনাই ল'লোঁ। এতিয়াহে মোৰ মনটো ভাল লাগিছে। মই তাৰমানে কৰিব নোৱাৰা কাম একোৱেই নাই। এতিয়া এই ড্ৰেছকেইটা মই বছক দেখুৱাবলৈহে বাকী আছে। মোৰ মনটো কিমান যে ভাল লাগিছে, সঁচাকৈ মই আজি বহুত বেছি হেপী। পংকজ, এলিনা, বেবী, ৰাজশ্ৰী, তোমালোক এজন এজন ভাল ডিজাইনাৰ হয়। তোমালোকৰ পৰা মই বহুত বেছি আশা কৰোঁ। মই ভাবোঁ এইবাৰ তোমালোকে এনেকুৱা কেইটামান ড্ৰেছ বনাবা যিকেইটা ড্ৰেছৰ কাৰণে আমাৰ লাভ হ'ব, লোকচান নহয়। বেষ্ট ডিজাইনাৰ টাইটেল যাতে আমাৰ অফিচৰ কোনোবা এজনেহে পায়। এতিয়া তাৰ কাৰণে তোমালোকে নিজক ভালকৈ প্ৰিপেয়াৰ কৰিব লাগিব। তোমালোকৰ ওচৰত আৰু 2 দিন সময় আছে। আশা কৰোঁ 2 দিনৰ ভিতৰত মই যিমানকেইটা ড্ৰেছ বিচাৰিছোঁ তোমালোকে মোক দিব পাৰিবা। অ'কে ছাৰ, আমি আপোনাক কথা দিছোঁ, আমি আমাৰ কামবোৰ ভালকৈ কৰিবলৈ চেষ্টা কৰিম। আপুনি নিশ্চিন্ত মনে থাকক, আপোনাৰ লোকচান হ'বলৈ আমি কেতিয়াও নিদিওঁ। আমাৰ ওপৰত ঠিক আছে, তোমালোকে এতিয়া যাব পাৰা। মিছ শিখা, নুপুৰ ক'ত আছে? মই যে সকলোকে ইয়ালৈ আহিবলৈ কৈছিলোঁ, তাই গম নাপায় নেকি? নে তাই অফিচলৈ এতিয়ালৈকে আহিয়ে পোৱাহি নাই? মোৰ অফিচত যেতিয়াৰ পৰা জইন কৰিছে তেতিয়াৰ পৰা তাই কেইবাদিনো লেটকৈ আহিছে। এটা কাম যদি বেছি ভালকৈ কৰে তেতিয়া এটা কাম বেছি বেয়াও কৰে। শিখা, যোৱা, নুপুৰক মাতি আহগৈ। মই তাইক মাতিছোঁ বুলি ক'বা। ছাৰ, নুপুৰ আজি অফিচলৈ সোনকালে আহিছিল। তাইক মই ইয়ালৈ আহিবলৈ কৈছিলোঁ, হয়তো তাই পাহৰি থাকিল। ছাৰ, আপুনি অলপ সময় ৰ'ব, মই তাইক মাতি আহিছোঁগৈ। হ'ব, নালাগে মাতিবলৈ। তাই এতিয়া ইয়ালৈ নাহিলেও হ'ব। আমিহে তাইৰ ওচৰলৈ যাম। তাই কি কৰিছে মই জানিব বিচাৰিছোঁ। ব'লা মোৰ লগত। নুপুৰ, তুমি ইয়াত কি কৰি আছা? পীয়ুষ ছাৰে মাতিছিল তোমালোকক, নগ'লা কিয়? মই তোমাক কৈছিলোঁ নহয় কথাটো, পাহৰি গ'লা নেকি? অঁ শিখা, মই কাম এটা কৰি আছিলোঁ, সেইটো কাৰণে তোমাৰ কথাটো পাহৰিয়ে থাকিলোঁ। ছাৰ, আপুনি মোক প্লিজ খং নকৰিব। এতিয়াই কওকচোন কিয় মাতিছিল? মিছ নুপুৰ, মই এতিয়া একো নকওঁ, কাৰণ মোৰ যি ক'বলগীয়া আছিল সেয়া মই সকলোকে কৈ আহিছোঁ। তুমি সেইবোৰ নাজানিলেও হ'ব। যোৱা, নিজৰ কাম কৰাগৈ। মই আজিহে গম পাইছোঁ তোমাৰ কাৰণে তোমাৰ কাম মোতকৈ বেছি ইম্পৰ্টেণ্ট হয়। ছাৰ, আপুনি তেনেকৈ কিয় কৈছে? আপুনি মোৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। কিন্তু আপুনিতো কৈছিল এসপ্তাহৰ ভিতৰত আপোনাক যেনেকৈ হ'লেও মই 5টা ড্ৰেছ দিব পাৰিবই লাগিব। সেইটো কাৰণেহে মই বেছিকৈ বিজি হৈ পৰিছোঁ। ছাৰ, মই যদি আপোনাক সময়মতে ড্ৰেছকেইটা দিব নোৱাৰোঁ তেতিয়া আপুনি যে মোক অফিচৰ পৰা উলিয়াই দিব সেই কথা মই ভালকৈ জানো। আৰু মই অফিচৰ পৰা ওলাই যাব বিচৰা নাই, সেইটো কাৰণে আজি বহুত বেছি বিজি হৈ পৰিলোঁ। প্লিজ ছাৰ, আপুনি মোক খং নকৰিব। আপোনাক মই কথা দিছোঁ, কাইলৈৰ ভিতৰত আপোনাক মই 5টা ড্ৰেছ দি আছোঁ। নুপুৰ, তুমি 5টা ড্ৰেছ দিম বুলি ক'লা যে? সেইদিনাখনচোন এটা দিলে, তুমি আৰু 4টাহে দিব লাগিব। তেন্তে 5টা কিয়? তুমি কেইটা ড্ৰেছ বনালা সেইটো কোৱাচোন। শিখা, মই 6টা ড্ৰেছ বনালোঁ। সেইদিনাখন এটা দিলোঁ আৰু কাইলৈ মই 5টা দিম। ছাৰ, আপুনিতো এসপ্তাহৰ ভিতৰত মোক 5টা ড্ৰেছ বনাই কমপ্লিট কৰিবলৈ কৈছিল, কিন্তু মই 5 দিনত 6টা ড্ৰেছ বনাই কমপ্লিট কৰিলোঁ। হা? তুমি 6টা ড্ৰেছ 5 দিনত বনাই কমপ্লিট কৰিলা? ৱাও নুপুৰ, ইউ আৰ ভেৰি টেলেণ্টেড। আই এম প্ৰাউড অফ ইউ। নুপুৰ, তুমি যি কৰিছা ভাল কৰিছা। বাৰু শুনাচোন, তোমাক কথা এটা ক'বলগীয়া আছিল। আজি আমাৰ ইয়ালৈ এজন ক্লায়েণ্ট আহিব, তাকে আমি কথা এটা ভাবিছোঁ। তুমি সেইদিনা যিটো ড্ৰেছ দিছিলা আমাক, সেইটো ড্ৰেছৰ আমি আজি এডভাৰটাইজমেণ্ট কৰিম। আৰু আমি ভাবোঁ তোমাৰ একো প্ৰব্লেম নহয়। দাদাৰ আগত নুপুৰৰ বিষয়ে একো বেয়াকৈ ক'বই নোৱাৰি, কিবা ক'লেই বিপদ। কিন্তু ময়ো চাম নহয় নুপুৰ এইটো অফিচত আৰু কিমান দিন থাকিবলৈ পাব। নুপুৰে ভাবিছে মোৰ দাদাক তাই ইমপ্ৰেছ কৰিব পাৰিব, কিন্তু মই তেনেকুৱা হ'বলৈ নিদিওঁ। দাদাৰ লাইফত নুপুৰ কেতিয়াও আহিব নোৱাৰে। নুপুৰক যেনেকৈ হ'লেও দাদাৰ চকুত বেয়া কৰিবই লাগিব, তেতিয়াহে দাদাই নুপুৰক বেয়া পাব আৰু এইটো অফিচৰ পৰা নুপুৰক গতিয়াই বাহিৰ কৰিব। এইটো ড্ৰেছ নুপুৰে বনাইছে কাৰণে দাদাই বাৰে বাৰে ভাল লাগিছে বুলি কৈ আছে।
কিন্তু আজি মই এই ড্ৰেছটো বেয়া কৰি দিম। তেতিয়া নুপুৰক দাদাই বহুত বেছি বেয়া পাব। এইটো ড্ৰেছৰ কাৰণে যেনেকৈ নুপুৰৰ তাৰিফ হৈছে তেনেকৈ বদনামো হ'ব লাগিব। নুপুৰৰ ড্ৰেছটো মই ফাইনেলি বেয়া কৰি দিলোঁ। ইমান ধুনীয়া ড্ৰেছটো দেখিবলৈ কেনেকুৱা লাগিছে। দাদাই যদি এনেকৈ দেখি পায় তেতিয়াতো দাদাৰ বহুত বেছি খং উঠিব। ভাল লাগিব দেই। নুপুৰ, তোমাক মই কৈছিলোঁ নহয় তুমি এইটো অফিচৰ পৰা ওলাই যাবই লাগিব। আৰু আজি তোমাক দাদাই নিজে উলিয়াই পঠিয়াব। তোমাৰ এটিটিউড বহুত বেছি। আজি চাম নহয় কেনেকৈ আমাৰ আগত এটিটিউড দেখুৱাবলৈ আহা। হেল্ল' মিছ পল্লৱী, আমি তোমাৰ কাৰণে ৱেইট কৰি আছিলোঁ। সময়মতে অহাৰ কাৰণে থেংক ইউ। পিছে কি ল'বা? কফি, টি, জুচ? নাই নাই নালাগে, থেংক ইউ। পীয়ুষ, তোমাক মই বহুত দিনৰ মূৰত লগ পাইছোঁ, ভাল লাগিছে মোৰ। মইতো কেতিয়াও ভবা নাছিলোঁ যে এদিন মই তোমাৰ লগত এনেকৈ বিজনেছ ডিল কৰিবলৈ আহিম। ঠিক আছে, আমি তেন্তে দেৰি কৰি নাথাকোঁ, কামৰ কথা পাতি লওঁ ভালকৈ। শিখা, নুপুৰ ক'লৈ গ'ল? তাইক মই অথনি আহিবলৈ কৈছিলোঁ, এতিয়ালৈকে আহি পোৱাহি নাই। শিখা, তুমি যোৱা, নুপুৰক ড্ৰেছটো লৈ আহিবলৈ কোৱা। আমাৰ ক্লাইণ্ট ৰৈ আছে তাইৰ কাৰণে। ড'ণ্ট ৱৰি ছাৰ, আপুনি অলপ সময় ৰ'ব, মই গৈ তাইক মাতি আহিছোঁগৈ। তাইক ময়ো কৈছিলোঁ সোনকালে আহিবলৈ, কিন্তু তাই কি কৰি আছে তাইহে জানিব। এইবোৰ মই কি দেখিছোঁ? মোৰ ড্ৰেছটো কোনোবাই বেয়া কৰিলে। কিন্তু কোনে বেয়া কৰিলে? আৰে, গোটেই ড্ৰেছটো দেখিবলৈ ইমান বেয়া লাগিছে। হে ভগৱান, মই এতিয়া কি কৰিম? আজি ক্লাইণ্ট আহিবলগীয়া আছে। আৰু অথনি শিখাই কৈছিলে এইটো ড্ৰেছৰ এডভাৰটাইজমেণ্ট দিব, কিন্তু এতিয়া মই কি কৰোঁ একো ভাবি পোৱা নাই। মোৰ লগত কোনে এনেকুৱা কৰিছে? এইটো ড্ৰেছ বনাবলৈ মই বহুত কষ্ট কৰিছিলোঁ। কি কৰোঁ মই এতিয়া? নুপুৰ, 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 তুমি ক'ত আছা? কি আচৰিত ছোৱালী অ'। অঁ, এয়াচোন শিখাৰ মাত। শিখা মোৰ ওচৰলৈকে আহিছে। এতিয়া মই কি বুলি ক'ম শিখাক? মোৰ বহুত ভয় লাগিছে। হে ভগৱান, মোক হেল্প কৰা। কোনে যে মোৰ ড্ৰেছটোৰ লগত এনেকুৱা কৰিলে ভাবি পোৱা নাই। মই বাৰু কাৰ লগত বেয়া কৰিলোঁ? ইমান ধুনীয়াকৈ ড্ৰেছটো বনাইছিলোঁ মই, একেদিনাই বেয়া কৰি দিলে। নাই নাই, মই এতিয়া কান্দি থাকিলে নহ'ব। এই ড্ৰেছটো মই লুকুৱাই থওঁ ক'ৰবাত। শিখাক মই গম পাবলৈ দিব নোৱাৰোঁ, নহ'লে ডাঙৰ কথা হ'ব। নুপুৰ, তুমি ইয়াত কি কৰি আছা? তোমাৰ কাৰণে ক্লাইণ্ট ৰৈ আছে। ড্ৰেছটো লৈ ব'লা সোনকালে। তোমাক অথনিয়ে ক'লোঁ ৰেডি হৈ থাকিবলৈ, কিন্তু এতিয়ালৈকে তুমি নিজৰ কামতে বিজি হৈ আছা। তোমাৰ হৈছে কি আজি সেইটো কোৱাচোন। এটা কথা মনত ৰাখিবা নুপুৰ, এই ডিলটো যাতে কেঞ্চেল নহয়। মই এতিয়া কি কৰোঁ? মোৰ ওচৰত একো উপায় নাই। এইটো ড্ৰেছ বেয়া হ'লেও ক্লাইণ্টৰ ওচৰলৈ নিবই লাগিব। কিন্তু মই এটা কথা ভালকৈ জানো, আজিৰ ডিলটো মোৰ কাৰণে কেঞ্চেল হ'ব। মোৰ লগত কোনে যে এনেকুৱা কৰিলে সেইটোহে ভাবি পোৱা নাই। ভগৱান, মোক ৰক্ষা কৰিবা। পীয়ুষ ছাৰলৈ বহুত বেছি ভয় লাগিছে। খংটোহে যিটো, তাতে মোৰ লগত এনেকুৱা হ'ল আৰু খং কৰিব পীয়ুষ ছাৰে। অফিচৰ পৰা উলিয়াই দিব যেনে লাগিছে। কি যে কৰোঁ মই? হে ভগৱান, প্লিজ তুমিয়ে মোক ৰক্ষা কৰিব পাৰিবা। মোৰ গাত একো ভুল নাই। এইবোৰ কোনে কৰিলে সেইটোও মই নাজানো। অ' মাই গড, মিষ্টাৰ পীয়ুষ কাকতি, এইটো কেনেকুৱা ডিজাইনৰ ড্ৰেছ হয়? মইতো একো ধৰিব পৰা নাই। মই কেতিয়াও ভবা নাছিলোঁ আপোনালোকৰ ওচৰত যে এনেকুৱা বেয়া বেয়া ডিজাইনৰ ড্ৰেছবোৰ দেখিবলৈ পাম। চৰি মিষ্টাৰ পীয়ুষ কাকতি, মই আপোনাৰ লগত বিজনেছ ডিল কৰিব নোৱাৰোঁ। আপুনি মোক বেয়া নাপাব। মিছ নুপুৰ, এইবোৰ মই কি দেখিছোঁ? মোৰ ক্লাইণ্টৰ আগত তুমি মোৰ ইনচাল্ট কৰিছা? পীয়ুষ ছাৰ, আই এম চৰি। আপুনি মোক বেয়া নাপাব, কিন্তু এইবোৰ কেনেকৈ হ'ল সেয়া মই একো নাজানো। মোৰ ড্ৰেছটো কোনোবাই জানি বুজি বেয়া কৰিছে। মিষ্টাৰ পীয়ুষ কাকতি, মই যে আপোনাৰ লগত ডিল কৰিম বুলি ভাবিলোঁ সেইটোৱে মোৰ ভুল হ'ল। আপোনাৰ ইয়ালৈ মই আজি আহিবই নালাগিছিল। মোৰ টাইম ৱেষ্ট আই হ'ল। এম ছ' চৰি মিছ পল্লৱী, ময়ো জনা নাছিলোঁ আজি যে আমাৰ অফিচত এনেকুৱা কিবা এটা হ'ব। প্লিজ বেয়া নাপাবা, আই এম চৰি। মিছ নুপুৰ, আজি তুমি যি কৰিলা সেয়া কিন্তু মই কেতিয়াও নাপাহৰোঁ। আজি তোমাৰ কাৰণে ইমান ডাঙৰ ডিল এটা কেঞ্চেল হৈ গ'ল। এইবোৰ কি হা? কেনেকৈ হ'ল এইবোৰ?
মই জানিব বিচাৰিছোঁ, কোৱা মোক, তোমাৰ ড্ৰেছটো কেনেকৈ বেয়া হ'ল? তুমি জানি বুজিয়ে বেয়া কৰা নাইতো? কাৰণ তুমিতো মোৰ পৰা বদলা ল'বলৈ বিচাৰিছিলা। আজি লৈ ল'লা বদলা, হৈ গ'ল তোমাৰ কাম। ছাৰ, আপুনি মোক ভুল বুজিছে। আপোনাৰ পৰা বদলা ল'বলৈ মই এনেকুৱা কেতিয়াও নকৰোঁ। এইবোৰ কেনেকৈ হ'ল মই সঁচাকৈ গম নাপাওঁ। কোনোবাই মোৰ ড্ৰেছটো জানি বুজি বেয়া কৰিছে। প্লিজ ছাৰ, মোক বিশ্বাস কৰক। শিখা, মই নাজানো ড্ৰেছটো কেনেকৈ এনেকুৱা হ'ল। মনে মনে থাকা, তোমাৰ কাৰণে এটা ডিল কেঞ্চেল হৈ গ'ল আৰু এতিয়া তুমি মোৰ আগত এনেকৈ কান্দি থাকিবলৈ আহিছা। নুপুৰ, তুমি কি ভাবিছা তুমি মোক কিবা এটা কৈ দিবা আৰু মই তোমাৰ কথা বিশ্বাস কৰি ল'ম? মই তোমাক কেতিয়াও বিশ্বাস নকৰোঁ, কাৰণ মই তোমাৰ কথা ভালকৈ জানো। নুপুৰ, এটা কথা আজি আৰু এতিয়াই শুনি লোৱা, কাইলৈৰ পৰা ইয়ালৈ নাহিবা। তুমি বেলেগ ক'ৰবাত জব কৰিবলৈ যাবা, কিন্তু মোৰ অফিচলৈ আহিবলৈ চেষ্টাও নকৰিবা। তোমাৰ ড্ৰেছ নালাগে মোক, আৰু তুমি এইবোৰ জানি বুজি কৰিছা সেইটো মই জানো। তুমি মোৰ পৰা বদলা ল'লা নুপুৰ। ছাৰ, প্লিজ এনেকৈ নক'ব। মোক আৰু এটা চান্স দিয়ক। মই সঁচাকৈ কৈছোঁ, এই ড্ৰেছটো মই জানি বুজি বেয়া কৰা নাই। বেলেগ কোনোবাই বেয়া কৰিলে। ময়ো এই ড্ৰেছটো দেখি আচৰিত হৈ গ'লোঁ। মোৰ লগত কোনে এনেকুৱা কৰিছে মই একো ধৰিব পৰা নাই। প্লিজ ছাৰ, মোক বিশ্বাস কৰক। আপুনি মোক জবৰ পৰা উলিয়াব নোৱাৰে এনেকৈ। আপুনি মোক কৈছিল নহয় মই এজনী ভাল ডিজাইনাৰ হয়, তেতিয়া আপুনি এনেকৈ মোৰ লগত কেনেকৈ কৰিব পাৰে? মই ছাৰক ইমানকৈ ক'লোঁ যে এই ড্ৰেছটো মই জানি বুজি বেয়া নাই কৰা, কিন্তু তথাপিও ছাৰে মোৰ কথা বিশ্বাস নকৰিলে। ছাৰে মোক অফিচলৈ আহিবলৈ যিমানেই মানা নকৰক কিয়, মই কিন্তু কাইলৈ আহিম। মই জানিব লাগিব মোৰ লগত কোনে এনেকুৱা কৰিলে। বেচেৰি নুপুৰ ইমানকৈ কান্দিছে। মই কিন্তু বহুত ভাল পাইছোঁ, কাৰণ মই ইমান দিনে যি বিচাৰিছিলোঁ সেয়া হৈ গ'ল। দাদাই কাইলৈৰ পৰা নুপুৰক অফিচলৈ আহিবলৈ মানা কৰিছে। ইয়াতকৈ আৰু ভাল কথা মোৰ কাৰণে কি হ'ব পাৰে? যাওঁ, নুপুৰক কেইটামান কথা শুনাই লওঁ, তাৰপিছতহে তাইক ইয়াৰ পৰা যাবলৈ দিম। নুপুৰ, তুমি কিয় কান্দি আছা? দাদাই তোমাক কিবা ক'লে নেকি? নে অফিচলৈ আহিবলৈ মানা কৰিলে? মানা কৰিবও হয়, তোমাৰ কাৰণে দাদাৰ ডিল কেঞ্চেল হৈ গ'ল। এতিয়া দাদাটো খং উঠিবই তোমাৰ ওপৰত। হ'ব দিয়া, তোমাক মই আৰু একো নকওঁ। নুপুৰ, তুমি যোৱা আশ্ৰমলৈ, ইয়ালৈ আৰু কেতিয়াও নাহিবা। দিশা, মই লাহে লাহে সকলো কথা গম পাইছোঁ। মোৰ ড্ৰেছটো তুমিয়েই বেয়া কৰিলা, কিন্তু কিয়? মই তোমাৰ লগত কি কৰিলোঁ? তুমি যে মোৰ লগত এনেকুৱাখিনি কৰি আছা। তোমাৰ দাদাই আজি মোক ভুল বুজিছে। তোমাৰ দাদাই ভাবিছে মোৰ কাৰণে তোমাৰ দাদাৰ ডিলটো কেঞ্চেল হ'ল, কিন্তু এইবোৰ চব তোমাৰ কাৰণে হৈছে। তোমাৰ কথা তোমাৰ দাদাক মই কমেই। তুমি এনেকুৱা কাম কৰিব পাৰা মই কেতিয়াও ভবা নাছিলোঁ। কি? তুমি মোৰ কথা দাদাক ক'বা? অঁ নুপুৰ, তুমি কি আচৰিত। দাদাই তোমাৰ একো কথাই শুনিব নিবিচাৰে। তুমি মোৰ কথা ক'বলৈ বিচাৰিলেও মোৰ দাদাই বিশ্বাস নকৰে। নুপুৰ, সময় নষ্ট কৰি একো লাভ নাই। যোৱা আশ্ৰমলৈ, শুই থাকাগৈ। আৰু শুনা, কাইলৈ অফিচলৈ নাহিবা, নহ'লে দাদাই তোমাক নিজেই গতিয়ে বাহিৰ কৰিব। কাৰণ মোৰ দাদাক মইহে ভালকৈ চিনি পাওঁ। তুমি চিনি পাবলৈ এতিয়াও বহুত সময় বাকী আছে। যোৱা এতিয়া ইয়াৰ পৰা।